ओ सर नमस्कार। নমস্কাৰ মোৰ মৰমৰ চলিয়াৰ এই ভেকলা তই 2 দিন স্কুলত কি কাৰণত অহা নাই? ছাৰ মই ঘৰতে আছিলো। একদিন ছাৰ মোৰ ঘৰত পূজা আছিল সেইকাৰণে অহা নাছিলো। হয় নেকি? এদিন বাৰু তোৰ ঘৰত পূজা আছিল তইতো আৰু একদিন অহা নাই, সিদিনে কি কাৰণে অহা নাই কচোন? ঐ ছাৰ আৰু একদিন আমাৰ ঘৰত বিজুলী আছিল সেইকাৰণে মই অহা নাই ছাৰ। একদিন পূজা আৰু একদিন বিজুলী আছিল। ঠিক আছে বাৰু, এতিয়া বাহিৰা কথা বাদ দি এই ভেকলা তই ABCD খান মাতি শুনো। ছাৰ ABCD ABCD। আৰে গাধা, বাকীখিনি মাতি শুনো। বাকীখিনি মাতিব লাগিব নেকি ছাৰ? ABCDEFGHIJKOPUVWXYZ। কাৰ মূৰতে ABCD মাতিছা আৰু মাজতে জি আৰু এফ ক'ত গেল? জি এফ ক'ত গেলে তোৰ গাধা? ABCD মাতিছিহি। জি এফ মানে সঁচাকে মোৰ নাই ছাৰ, মোৰ জীৱনত নাই ছাৰ জি এফ। মই মানে বহুত দিনৰ পৰা পতাব চেষ্টা কৰিও পতাব পৰা নাই ছাৰ। মই ছিংগল আছো। চালা ভেকলা বান্দাৰ, তোৰ স্বভাৱ কোনোদিন সলনি নহয়, তই কোনদিন ভাল নোহোৱা। একৰ লগত একযোগ কৰিলি কি হয় উত্তৰটো কোনে জানা কওঁ? মই জানো ছাৰ, একৰ লগত একযোগ কৰিলি 2 হয় ছাৰ। প্ৰমিলাই একদম শুদ্ধ উত্তৰ দিছি, একৰ লগত একযোগ কৰিলি 2 হয়। প্ৰমিলাৰ উত্তৰটো একদম ভুল ছাৰ, একৰ লগত একযোগ কৰিলি 2 নহয় ছাৰ, 3 হয়। কি একৰ লগত একযোগ কৰিলি 3 হয়? কেনেকে হয় বুজাই দিছোন। ঐ ছাৰ বিয়া পাতি দিব লাগিব, বিয়াৰ পিছত এটা লগ লাগি পেলাই 3টা হৈ যায় ছাৰ। চালা ভেকলা বান্দাৰ, তই কোনোদিন ভাল নোহোৱা। তই এই উল্টা পাল্টা উত্তৰ দিয়ান্তে তোৰ যাব, তই আৰু পঢ়বা নাংগে, তোক আৰু বিয়াখনে পাতি দিব লাগিব।